এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু ভালটো হ'বই ন পূজা কাৰণে আৰু আজি হৈছে অষ্টমী পূজা আৰু সকলোলৈকে অষ্টমী পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু মই এতিয়া যাব লাইছোঁ আই থানত চাকি এগছ দিবলৈ আৰু আপোনালোকক দেখাম তেন্তে আকৌ লগ পাই আছোঁ অলপ পাছত চাই থাকা থানলৈ যাবলৈ ওলালোঁ ওলাই মেলি এতিয়া বৌ লগত যাম বৌ আৰু মই তেতিয়াহ'লে গৈ থাকোঁ ওচৰতে খোজকাঢ়ি যাম আৰু আমি আহি আছোঁ বৌয়ে মই থানলৈ খোজকাঢ়ি আহিছোঁ চাকি দি এতিয়া ঘৰলৈ আহিছোঁ মানুহ ধেৰ দিছে নাই কিমান ঘৰ আহি পাই গ'লোহি এতিয়া কাপোৰ সলাই লওঁ তাৰপৰা আকৌ পুনৰ লগ পাই আছোঁ আপোনালোকক হেল্ল' ফ্ৰেণ্ডছ এতিয়া মই যাম ঘৰলৈ মানে মাহঁতৰ লগত আজি তাৰপৰা পূজা চাবলৈ যাম মা বা তাৰপৰা এতিয়া ঘৰলৈ গৈ পেলানি তাৰপৰা যাম আৰু সিহঁতৰ লগতে এতিয়া আপোনালোকক আজি দেখাম পূজা এতিয়া চাই থাকিব আপোনালোকে এতিয়া ঘৰলৈ গৈ পেলানি তাত মই আকৌ আপোনালোকক লগ পাম দেই মাহঁতৰ ঘৰ পাই গ'লোহি এয়া গেটৰ ওচৰত আছোঁ মাহঁতৰ তাৰপৰা যাম আৰু গধূলিকৈ 6:30 মানত তেতিয়া আপোনালোকক দেখাম ক'ত ক'ত গ'লোঁ ক'ত চালোঁ পাই গ'লোহি এভৰিৱান এতিয়া ওলাই মেলি ৰেডি পূজালৈ এতিয়া যাওঁ আৰু মাহঁত ওলাই আছে মই আগতীয়াকৈ ওলালোঁ এতিয়া গৈ থাকোঁ আমি এতিয়া যাবলৈ ওলালোঁ এয়া তেন্তে গৈ থাকোঁ আমি ডিপুত সোমাইছোঁ তেল ভৰাবলৈ তাৰপৰা তেল ভৰাই লৈ গৈ থাকোঁ টাউনতে চাম পূজা দেখাম আপোনালোকক আমি আহি আছোঁ মই সেইকাৰণে কৈছোঁ ইয়াক ধৰি ল বুলি পলাব
আমি এতিয়া দুৰ্গা মন্দিৰত সোমাবলৈ আহিছোঁ ঘূৰি। মন্দিৰত আহি আছোঁ। ইমানতে সামৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব। তেন্তে এতিয়া আহিছোঁ, শুভৰাত্ৰি।